Hey guys, so ইতিমধ্যে আমাৰ SSC WHS ফাৰ্মাচী এন্ট্ৰেন্স এক্সাম 2025ৰ নোটিফিকেশ্যন ওলাইছে। তো এই ভিডিঅ'টোত তাৰে আলোচনা কৰিম, সকলোবোৰ পইণ্টছ ধুনীয়াকৈ বুজিব চেষ্টা কৰিম। এপ্লিকেশ্যন ডেট, কেনেকৈ এপ্লাই কৰিব লাগিব, এক্সাম কেতিয়া, এক্সাম পেটাৰ্ণ কি, আৰু প্ৰিপেৰেশ্যন টিপছ এণ্ড ট্ৰিক্স সকলো আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ থাকিল। ফাৰ্ষ্টত আমি চাম ইম্পৰ্টেণ্ট ডেটছসমূহ। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 30th এপ্ৰিল 2025 আৰু লাষ্ট ডেট হৈছে 23rd মে 2025। এডমিট কাৰ্ড ৰিলিজ হ'ব 31st মে 2025 আৰু ফাইনেলি এক্সাম ডেট হ'ল 8th জুন 2025। নেক্সট আমি চাওঁ, আমি সকলোৱে জানো কি কোৰ্চ থাকিব। ডিপ্ল'মা ইন ফাৰ্মাচী এণ্ড বেচেলৰ ইন ফাৰ্মাচী। ডিপ্ল'মা যিটো আমি ডি ফাৰ্ম বুলি কওঁ, 2 বছৰৰ কোৰ্চ, আৰু বি ফাৰ্ম 4 বছৰৰ কোৰ্চ। নেক্সট আমি চাওঁ এক্সাম চেণ্টাৰসমূহ। এক্সাম চেণ্টাৰসমূহ থাকিব গুৱাহাটীত থাকিব, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, নগাঁও, নলবাৰী, লখিমপুৰ, ধুবুৰী আৰু কোকৰাঝাৰ। তাৰপিছত আমি চাওঁ হাউ টু এপ্লাই। এপ্লিকেশ্যন প্ৰচেছটো আমি SSC WHSৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব। মই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম, সেই লিংকটো ফ'ল' কৰিলেই পাব আপোনালোকে। তাতে গৈ একাউণ্ট ক্ৰিয়েট কৰিব লাগিব। একাউণ্ট ক্ৰিয়েট কৰি তাতে ফৰ্মটো ফিল আপ কৰিব লাগিব অনলাইন, আৰু তাৰপিছত ফিজটো দিব লাগিব। 1500ৰ পৰা 2000ৰ ভিতৰত থাকিব চাগে জেনেৰেলৰ কাৰণে, আৰু OBC ST SCৰ কাৰণে আৰু কম থাকিব। তাৰপিছত ছেভ এপ্লিকেশ্যন নাম্বাৰ এণ্ড পাছৱৰ্ড। এপ্লিকেশ্যন নাম্বাৰটো আৰু পাছৱৰ্ডটো মনত থাকিব লাগিব, কাৰণ তাৰপিছত এডমিট কাৰ্ড যেতিয়া ৰিলিজ হ'ব, এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে প্লাছ ৰিজাল্ট যিদিনা দিব ৰিজাল্টটো চাবৰ কাৰণে, স্ক'ৰ কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে এই এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডৰ দৰকাৰ হ'ব। চ' এইটো মনত ৰখাটো খুবেই জৰুৰী। তাৰপিছত আমি চাওঁ ইলিজিবিলিটি ক্ৰাইটেৰিয়া। 12th পাছ বা 12th এপিয়াৰিং হ'ব লাগিব। এইবছৰ যোনে হায়াৰ ছেকেণ্ডেৰী দিছে, আৰু অথবা ইয়াৰ আগত যোনে দিছে, যোনে অলৰেডি পাছ কৰিছে, উইথ ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি বা মেথছ। 2 নম্বৰ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, বিশেষকৈ অসমৰ। তাৰপিছত আমি চাওঁ এক্সাম পেটাৰ্ণ। এক্সাম পেটাৰ্ণটো অফলাইন এক্সাম হ'ব, পেন পেপাৰ, MCQ বেছড থাকিব লাগিব। MCQ বেছড থাকিব। ছাবজেক্ট কেইটা হৈছে ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি অথবা মেথছ। 100টা কুৱেশ্যন থাকিব, 1 মাৰ্কৰ। কাৰেক্ট হ'লে 1 মাৰ্ক, আৰু এইটো এক্সামত কোনো নিগেটিভ মাৰ্কিং নাই, মানে যোৱাবাৰলৈকেতো নাছিলে, চ' এইবাৰো নাথাকে চাগে। তথাপিও সকলোকে অনুৰোধ ৰ'ল যে কুৱেশ্যন পেপাৰৰ ফ্ৰণ্ট পেজত লিখা থাকিব, তাতে এবাৰ কনফাৰ্ম হ'বলৈ যে নিগেটিভ মাৰ্কিং আছেনে নাই। তাৰপিছত আমি চাওঁ কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব। NCERT বেছড থাকিব 11-12ৰ, মানে নীট এক্সামৰ দৰে থাকিব, কিন্তু অলপ ইজি থাকিব, ইমান হাৰ্ড নহয়। তো এইকেইটা প্ৰিপেৰেশ্যন টিপছ থাকিল, ভালকৈ চাই ল'ব। আৰু যদি নিগেটিভ মাৰ্কিং নাথাকে, মষ্ট প্ৰবেবলি নাথাকিব, কাৰণ যোৱাবাৰলৈকে নাছিল নিগেটিভ মাৰ্কিং। যদি নাথাকে, গোটেইকেইটা কুৱেশ্যন এটেম্প্ট কৰিবা, যাতে আনচাৰ নাজানিলেও টোক্কা মাৰি হ'লেও কিবা এটা অপশ্যন টিক কৰি থৈ আহিবা। কাৰণ নিগেটিভ মাৰ্কিং নাই যদি তাৰমানে কোনো লছ নাই, ভুল হ'লেও। আৰু যদি কাৰেক্ট হৈ যায় 1 মাৰ্ক পাই যাবা, এইটো মনত ৰাখিবা। আৰু যদি নিগেটিভ মাৰ্কিং থাকে, তেনেহ'লে অকল জানা কুৱেশ্যনকেইটাই এপিয়াৰ কৰিবা, ঠিক আছে।
আৰু এই কমন মিষ্টেক্সকেইটা নকৰিবা। এপ্লিকেশ্যনটো লাষ্ট ডেটৰ আগতে ফিল আপ কৰিবা। লাষ্ট ডেট গুচি গ'লে সেইটো অপশ্যন নাথাকিব, চ' তাৰপিছত এপ্লাই কৰিব নোৱাৰিবা। আৰু ডিটেইলছ শুদ্ধকৈ ভালকৈ চাই ল'বা। আৰু এক্সাম দিব যাওঁতে এডমিট কাৰ্ড পাহৰি থৈ নাযাবা। ময়ো এবাৰ এক্সামত এনেকুৱা এণ্ট্ৰেঞ্চ এক্সামত এডমিট কাৰ্ড নহয়, মই মোৰ আধাৰ কাৰ্ডটো পাহৰি থৈ গুচি গৈছিলোঁ। পিছত বহুত অসুবিধা হৈছিল। তো এক্সাম চেণ্টাৰত যাব গ'লে আধাৰ কাৰ্ড লাগিব আইডেণ্টিটি প্ৰুফৰ কাৰণে, চ' সেইটো লৈ যাবা। তো কেৰিয়াৰ অপৰচুনিটিজ আফটাৰ ফাৰ্মাচী। ডি ফাৰ্ম বা বি ফাৰ্ম কৰিলে কি অপৰচুনিটি পাবা, কি জবছ কৰিব পাৰিবা বা নিজে কি কৰিব পাৰিবা, এইখিনি আছে। হস্পিটেলত কাম কৰিব পাৰিব, ফাৰ্মা কোম্পানীজ মানে মেডিচিন বনোৱা কোম্পানীবোৰত কাম কৰিব পাৰিব, ৰিচাৰ্চ লেবছত কাম কৰিব পাৰিব, প্লাছ নিজৰ ফাৰ্মাচী খুলিব পাৰিব। এইখিনি আমি সকলোৱে জানো ষ্টিল। ত' আশা কৰিছোঁ সকলোৱে ভালকৈ এপ্লাই কৰিবা মন দি, আৰু ভালকৈ পঢ়ি ভালকৈ এক্সামটো দিয়া, আৰু চেষ্টা কৰিবা যাতে ভাল মাৰ্ক আহে, যাতে গভৰ্ণমেণ্ট কলেজকেইটাত চিট পোৱা। আৰু যোনে কম মাৰ্ক পায় বাট কোৱালিফাই কৰে, সিহঁতৰ কাৰণে প্ৰাইভেট কলেজৰো সুবিধা আছে, কিন্তু প্ৰাইভেট কলেজতকৈ গভৰ্ণমেণ্ট কলেজত চিট পোৱাৰ চেষ্টাটো বেছি কৰিবা। সেইকাৰণে ভালকৈ পঢ়িবা। আৰু কিবা যদি ডাউট আছে নিশ্চয় কমেণ্টত জনাবা তোমালোকে, মই ক্লিয়াৰ কৰিব ট্ৰাই কৰিম। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।